এটা বাঘ তেজৰ গোন্ধ পালে যিমান হিংস্ৰ হয়, এজন মানুহ টকাৰ গোন্ধ পালে তাতকৈ শতগুণে বেছি হিংস্ৰ হৈ পৰে। জীৱনত ভাল থকাৰ উপায় কি জানে? কেতিয়াও কাৰো কথা গাত নলগাব। মানুহে আপোনাক সমালোচনা কৰে তিনিটা কাৰণত। প্ৰথম, আপোনাৰ পজিশ্যনত তেওঁলোক যেতিয়া আহিব নোৱাৰে। 2, আপোনাৰ যি আছে হয়তো সিহঁতৰ সেইবোৰ নাই। 3, তেওঁলোকে আপোনাৰ নিচিনা হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। পৃথিৱীৰ নিয়মটো বৰ অদ্ভুত। যাৰ টকা আছে তাৰ মন নাই, আৰু যাৰ মন আছে তাৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত আপোনাক নিজকে সলনি কৰিব লগা হয়, তেতিয়াহ'লে সেইটোৱেই কৰক। হয়তো কিছু কষ্ট হ'ব পাৰে আপোনাৰ। তেতিয়াও যি আপোনাৰ মূল্য বুজি নাপায় তাৰ অপেক্ষাত আপুনি নাথাকিব। যিয়ে বেছি কথা কয় সিহঁতৰ অৱশ্যে সমস্যা কম, কিন্তু সিহঁতে আকৌ বেছি সমস্যাতো পৰে। বৰষুণৰ সময়ত প্ৰত্যেক পাখীয়ে ক'ৰবাত না ক'ৰবাত আশ্ৰয় খোজে, কিন্তু ঈগল পাখীয়ে মেঘৰ ওপৰত উৰি বৰষুণক অগ্ৰাহ্য কৰি চলে। সেইকাৰণে বিপদ অহাৰ আগত বিপদৰ কাৰণে প্ৰতিৰক্ষা কৰি থ'ব লাগে, যাতে বিপদৰ বৰষুণ আহিলে তিতি যাব নালাগে আপুনি। কাকো মনৰ দুখৰ কথা ক'ব নাপায়, কাৰণ বেলেগৰ তাত আপোনাৰ মনৰ দুখৰ মলম থাকক বা নাথাকক, জুইত ঘিউ দিয়াৰ কাম ঠিকেই কৰিব পাৰিব। জীৱনত চলাৰ পথত আপোনাৰ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব লাগিব। কাৰোৰ অপেক্ষাত আপুনি নাথাকিব, কাৰণ কোনেও আপোনাক সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো বৰ কঠিন। কাকো বেছি বিশ্বাস কৰিব নালাগে, কাকো বেছি ভালো পাব নালাগে, কাৰো প্ৰতি বেছি আশাও কৰিব নালাগে, কাৰণ এই বেছি শব্দটোৱে আপোনাক পিছলৈ বহুত কষ্ট দিব। হয়, কেৱল আপুনি এজনকে অন্ধভাৱে বিশ্বাস কৰিব পাৰে, তেওঁৱেই হৈছে আমাৰ প্ৰভু। কাৰণ আপুনি তেওঁক অন্ধভাৱে বিশ্বাস কৰিলেও কেতিয়াও ধোকা নিদিয়ে, আপোনাক প্ৰতাৰণা নকৰে আৰু কোনো বিপদতো নেপেলায়। মানুহ হেৰাই গ'লে খুজি পোৱা সহজ বা পোৱা যায়, কিন্তু মানুহ পৰিৱৰ্তন হৈ গ'লে তাক কিন্তু খুজি পোৱা নাযায়। সকলোতকৈ বেয়া লাগে তেতিয়াই যেতিয়া কোনো নিজৰ আপোন মানুহ পথভ্ৰষ্ট হৈ যায় আৰু আমি তাক ঘূৰাই আনিব নোৱাৰোঁ। য'ত তোমাৰ গুৰুত্ব নাই, য'ত তোমাৰ দাম নাই, তাত যোৱা বন্ধ কৰি দিয়ক। সেইটো কাৰোবাৰ ঘৰ হওক, লাগিলে কাৰোবাৰ মন হওক। কাকো কন্দাই কেতিয়াও ভাল থাকিব নোৱাৰি, কাকো ঠগায়ো কেতিয়াও ভাল থাকিব নোৱাৰি। যোনে যেনেকুৱা কৰ্ম কৰিব তাৰ ফল নিশ্চয় সি ভুগিবই লাগিব। নিজৰ মন বেয়া ভাল কৰিবলৈ শিকক, কাৰণ আপোনাৰ নিজৰ বাহিৰে অন্য কোনো নাই। যি ভাল পোৱাত মানসিক শান্তি পোৱা নাযায়, তেনেকুৱা ভাল পোৱা বিচ্ছেদেই ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়। সিহঁতে সময়ৰ অপেক্ষা কৰে, আৰু সিহঁতে কি কৰিছে সেইটো সিহঁতে ভালকৈ জানে। মান্যতা দিয়া ভাল, কিন্তু সিমানখিনি যিখিনি আপোনাৰ মানহানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনিয়ে যিমানখিনিত আপোনাৰ সন্মান অটুট থাকে। আৰু গুৰুত্ব দিয়াও ভাল, কিন্তু সিমানখিনি যিমানখিনিত আপোনাৰ নিজকে নিজে সৰু হ'ব লগা নহয়। চুপ থকা মানুহ কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে, কাৰণ সিহঁতে ভদ্ৰতা জানে, আৰু এইটোৱেই সিহঁতৰ পাৰিবাৰিক শিক্ষা। বেইমান কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ কেতিয়াও কোনো স্মৃতি মনত নাৰাখে। মন ভাল থাকিলে সকলো বস্তুৱে ভাল লাগে, কিন্তু মন বেয়া লাগিলে ভালটো বেয়া লাগে। এইটোৱেই হৈছে প্ৰকৃতিৰ আচল নিয়ম। সেইবাবে সাধ্যমতে আপোনাৰ মনটো ভাল ৰখাৰ চেষ্টা কৰিব। সৃষ্টিকৰ্তাৰ সান্নিধ্যত মানুহৰ মন ভাল কৰে। সেইবাবে আপুনি বেছিতকৈ বেছি ঈশ্বৰৰ স্মৰণ কৰক। যি মানুহ অলপতে বেছি আনন্দ কৰে, সেই মানুহে অলপ আঘাততে বহু বেছি তাৰ মন দূষিত হয়। আমি সেইজনকে বেছি খং কৰোঁ যিজনক আমি বেছি ভাল পাওঁ। আপোনাৰ লগত যদি কোনোবাই অভিমান কৰে বা খং কৰে, তেতিয়াহ'লে আপুনি খং নকৰিব। হয়তো সি আপোনাক বহু ভাল পায়। কিছু মানুহ এজন নিৰ্দিষ্ট ব্যক্তিক পাবৰ বাবে বা মানুহক পাবৰ বাবে প্ৰাৰ্থনা কৰিছিল, অথচ জীৱনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে, সেই মানুহজনে এই মানুহজনক পাহৰিবৰ কাৰণে প্ৰাৰ্থনা কৰে। কাক বিশ্বাস কৰিব? কিছু মানুহ এতিয়াও চকু মোহাৰিও আপোনাক মিছা কথা কয়। যিমানেই কাষৰ মানুহ নহওক কিয়,
তাৰ আগত আপুনি মূল্যহীন হোৱাৰ আগত নিজকে নিজে আঁতৰাই অনাটোৱেই হ'ল বুদ্ধিমান লোকৰ কাম। মানুহে তাৰ জীৱনৰ ভুলবোৰ তেতিয়াই গম পায় যেতিয়া তাৰ পৰা বহুত বছৰ আঁতৰি যায়। এজন বেয়া ছাত্ৰ এজন ভাল শিক্ষকৰ পৰা যিমানখিনি শিকিব পাৰে তাতকৈ অধিক এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা শিকিব পাৰে। সেইবাবে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিক্ষাৰ ইচ্ছা আৰু ক্ষমতা কিমান সেইটোহে গুৰুত্বপূৰ্ণ। যিসকল লোকে আপোনাক কয় যে আপুনি নোৱাৰিব বা আপোনাৰ দ্বাৰা নহ'ব, হয়তো সিহঁতে সেইসকল লোক যিসকল লোকে জানে যে আপুনি পাৰিব। সেইবাবে কাৰো কথা নুশুনি আপুনি চেষ্টা চলাই যাওক। আপুনি এদিন নে এদিন উন্নতি হ'বই বা আপুনি এদিন নে এদিন পাৰিবই। জীৱনটোক ভাল পাওক আৰু ঈশ্বৰকো ভাল পাওক। আপোনাৰ ভাল হ'ব। ধন্যবাদ।